নমস্কাৰ আপোনালোকক সকলোকে সুজাতা শৰ্মা চেনেলটোলৈ স্বাগতম জনাইছো আৰু আজি মই স্পেশালি এটা ব্লগ লৈ আহিছো আৰু সেই ব্লগটো হ'ব নৰ্থ ইষ্ট ফ্ৰেছ ফেজ 2021 শ্ব'টোৰ ওপৰত আৰু সেই শ্ব'টোত মইনো কি কৰিবলৈ গৈ আছো কিয় গৈ আছো আৰু তাত কোন কোন আহিব গেষ্ট সো গোটেইখিনি জানিবলৈ আপোনালোকে ব্লগটো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক মেবি ব্লগটো আপোনালোকৰ কাৰণে ইন্টাৰেষ্টিং হ'ব সো কিপ ৱাচিং আৰু আপোনালোকক এটা কথা ক'ব মই পাহৰি আছো যে মই এখন ইনষ্টিটিউটত কাম কৰি আছো এতিয়া সো সেই ইনষ্টিটিউটখনৰ নাম হ'ল দীপাঞ্জলি মেকআপ মন্ত্ৰা আৰু তাৰ পৰাই আমি আহিছো আৰু এতিয়া আপোনালোকে ফাইনালি কলাক্ষেত্ৰ দেখা পালে আৰু কলাক্ষেত্ৰৰ কাষৰ ৰাস্তাটো দি শিল্পগ্ৰাম যাম আৰু আমাৰ লোকেশনটো একচুয়ালি শিল্পগ্ৰামে হয় য'ত শ্ব'টো পতা হ'ব আৰু তাত আমি গৈ আছো সো চাই যাওক তো এতিয়া আমি লোকেশন আহি পালো দেখিছে শিল্পগ্ৰাম আৰু এতিয়া আমাৰ কেতিয়া ষ্টাৰ্ট হয় এইটো মই ক'ব নোৱাৰো আমাক ৰাতিপুৱাই আহিব কৈছে গতিকে আমি ৰাতিপুৱাই আহি গৈছো 10টাতে আহি পোৱাকে কৈছিলে সো আহি গলো আৰু কি হয় দেখা যাওক ভিতৰত যেতিয়া যাওঁ যে দেখাই দিম বাৰু চাই যাওক এজনী ষ্টুডেণ্টটো আহি পালে তাইৰ নাম অবন্তি হাই হাই ওকে সো আমি একেলগে আজি কাম কৰিব লাগিব আৰু এজনী ষ্টুডেণ্ট অহা কথা আছিলে তাইৰ নাম গীতাঞ্জলি আছিলে বাট তাইৰ কিবা প্ৰব্লেমৰ কাৰণে আহিব নোৱাৰিলে সো আমি দুজনী এতিয়া কৰিম নেকি তাইৰ আজি ফাৰ্ষ্ট হয় এনেকুৱা মানে শ্ব' তো অলপমান এক্সপিৰিয়েঞ্চ কৰাও বুলি ভাবিলোঁ আমি যিহেতু আগতীয়াকৈ কৰিছিলোঁৱে কিন্তু আকৌ তাইৰ লগত আহিলোঁ সেয়াই আৰু এক্সাইটেড নে অবন্তি এক্সাইটেড নে অ'কে দেখা যাব আজি কিমান পাৰা কৰিব এক্সাম আজি ঠিক আছে দেখুৱাই আছোঁ এতিয়া সোমাই আমাক গ্ৰীণ ৰুমত সোমাব দিছে আৰু এতিয়া আপোনালোকক ক'ব বিচাৰোঁ যে আমি ইয়াত অহাৰ আচল উদ্দেশ্যটো কি আমি যিহেতু মেকআপ আৰ্টিষ্ট গতিকে আমি অবভিয়াছলি ইয়াত থকা কণ্টেষ্টেণ্ট আৰু কেলেণ্ডাৰ গাৰ্ল যিসকল আছে বা মেইল কণ্টেষ্টেণ্ট যিসকল আছে সকলোকে আমি মেকআপ কৰিব আহিছোঁ আৰু ইয়াত মোৰ লগতে আন বহুতো মেকআপ আৰ্টিষ্ট আহিছে চ' এইটো গোটেই অডিটৰিয়ামটো এণ্টায়াৰটো দেখাইছোঁ চ' আৰু এতিয়া মই অবন্তিক চকলেট দিছিলোঁ বাট নিদিওঁ আৰু তাৰপিছত এনেকৈ বাহিৰত সিহঁতে যিখন লগাইছিলে পোষ্টাৰ তাত আমাৰ ইনষ্টিটিউটৰ লগটোও আছিলে তাকো আমি দেখালোঁ আৰু তাৰপিছত আমি গ্ৰীণ ৰুমত আহি গ'লোঁ গ্ৰীণ ৰুমত আহি এয়া মেকআপ আৰ্টিষ্টবিলাকে মেকআপ কৰি আছিলে আৰু তাৰপিছত মোৰ মেকআপো ষ্টাৰ্ট হৈ গ'ল আৰু মোৰ এয়া সামগ্ৰীবোৰ চাই যাওক আপোনালোকৰ ওচৰত মই এজনীকে মেকআপ কৰা দেখালোঁ কিন্তু এনেকৈ বহুত কেইজনী বা ল'ৰাও বহুত কেইটাক মই মেকআপ কৰিলোঁ আৰু তাৰপিছত শ্ব' ষ্টাৰ্ট হ'ল নমস্কাৰ কম্মাগাৰী জোহাৰ konnichiwa আৰু নমস্কাৰ Hi, my name is Pratik Pranay and I will be the master of ceremonies for this event and I welcome you all to A Entertainment presents Northeast Fresh Face Season 2. Northeast Fresh Face is a platform which launches fresh faces into the industry and contrary to the name, Northeast Fresh Face doesn't really demand a beautiful or stunning face. All it demands is a beautiful heart because beauty lies within us and the external is just contemporary. For the beginning of the event, I would like Ravi Sharma sir to be on stage because we'll begin with the lighting of the lamp and as you are the chief guest, sir, we request you to be on stage. Also, Biki Rajput sir, you're requested to be on stage too. Ravi Sharma sir is really my role model when it comes to Jollywood and the Assamese industry. From Hiya Diya Niya to Tumi Ahibane. From Barud to Illegal, he has really been an inspiration. I have seen the trailer of Illegal. I've seen the first episode. It's really great. It's an action, adventure, thriller filled series. So go to Needy9, download it on Play Store and Apple Store and stream his new web series.
Sir, apni kiba ko bisaribo about your new web series. Thank you. Good evening, everyone. They also bullying technique was made, so I'm going to hit movie on that. Can you hear that? App to download movie. Keep on illegally, बहुत web series है, बहुत सभी है सब लोग सब अलग है. And I request जब अपने industry में we started, it is late. Also हो रहा है, हम लोग 4 years plus. किंतु हमार industry को equivalent level of one है बाकी regional industry level because we were brought up in a very vicious cycle. जहाँ budget बिला कम करने quality to poor है करने हॉलोले मानू ना है करने हमार budget कम. So एक cycle of फंसी है. So for the first time we've tried to break free from that. गति के याद ऐसा initiative आमी लोग से we've taken a risk. जहाँ high budget product अपने को budget दिगोले सस्ता कोई और आपको सर को रिक्वेस्ट लिखने को मत दें. This is one point जो इजाने किसी उपहार दी बोलेगी. So when you come back with audience, मानो यदि आप audience से बाहरी हो, automatically we will be able to give you better product every year. So हमार अहोमिया industry अहोमिया काम का यदि हमें बाहरी नामों compare करें बाहरी काम का compare करें तो वो पार. So it's a pride for us, it's a proud moment for us. क्योंकि आपको को ही बाहर बहुत मैं काम करूँ. और आमी प्रतिज्ञाबद्ध प्रतिश्रुतिबद्ध आपनालोকৰ কাৰণে ভাল কাম দিবলৈ চেষ্টা কৰি যাম. গতিকে নিৰিনাই ডাউনলোড কৰক ইনিশিয়েল আৰু বহুত ছবি আছে ছবিৰ কাৰণে কম হ'ব বিকি ছবি আহিব মোৰ ছবি আহিব আমাৰ ছবিবিলাকৰ কাৰণে আমি কৈ থাকিম কিন্তু ইনিশিয়েলি এইখিনি সময়ত যিহেতু মোৰ ৱেব ছিৰিজ ইলিগেল আমি ৰিলিজ কৰিলোঁ আপোনালোকৰ মাজত আৰু এতিয়ালৈকে যিসকলে চাইছে তেওঁলোকে খুব ভাল পাইছে. চ' অলমষ্ট 3-4 লাখ মানুহ আমি পাৰ কৰি গ'লোঁ. आपको जो हमारे लोगों को come on board, हमें आलू भाल का मौका का आगे लिखो पाएगा. So kindly, nearly 9 download करो. That's my request. Thank you so much. So তেনেকে শ্ব'টো ষ্টাৰ্টো হ'ল. আপোনালোকে গম পালেই তাতে গেষ্ট কোন আছিলে, চিফ গেষ্ট ৰবি শৰ্মা আছিলে. চ' আপোনালোকে চাই চাগে ভালেই পাইছে ব্লগটো. আৰু এনেকৈ কণ্টেষ্টেণ্ট আৰু কেলেণ্ডাৰ গাৰ্ল সকলোবোৰ আহি পেলাই সিহঁতৰ বেষ্ট দিলে. যিসকলে জিকিলে তেখেতসকলক বেষ্ট উইচেছ. আৰু ইয়াত মোক বুলি নহয় একচুৱেলি মেকআপ আৰ্টিষ্টবিলাকক সকলোকে ফেচিলিটেট কৰিছিলে. আৰু এনেকৈ মই মোৰ টাইমখিনি কেপচাৰ কৰি থলোঁ গতিকে আপোনালোকক দেখুৱাব পাৰিছোঁ. আৰু লাষ্টলি আমাৰ ইনষ্টিটিউটৰ অ'নাৰকো ফেচিলিটেট কৰিলে. চ' ফাইনেলি আমাৰ এইটো প্ৰগ্ৰেমটো খতম হ'ল আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ. বহুত বেছি ভাল লাগিলে প্ৰগ্ৰেমটোত আহি পেলাই. যোনটো জাজমেণ্ট হৈছে সেইটো খুব ভাল লাগিছে আৰু ইয়ালৈ আহি মেকআপ কৰিও খুব ভাল লাগিলে. চ' এইখিনি আছিলে হ'বলগীয়া. আৰু আপোনালোকে যদি ভাল পাইছে ভিডিঅ'টো চাই তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো টিপি দিব যাতে আহি থকা এনেকুৱা ইণ্টাৰেষ্টিং টপিকৰ ভিডিঅ'জবোৰ চাবলৈ পায়. চ' থেংক ইউ ছ' মাছ. বাই বাই, লাভ ইউ.